ওম শান্তি। আজি 19 জুলাই 2021 বাবাৰ মধুৰ মহাবাক্য। বাবাই কৈছে, মৰমৰ সন্তানসকল, জীৱনতে এই শৰীৰৰ পৰা পৃথক হৈ যোৱা, অশৰীৰী হৈ পিতাক স্মৰণ কৰা। ইয়াকেই গভীৰ নিস্তব্ধতা বা ডেড চাইলেন্স বুলি কোৱা হয়। প্ৰশ্ন, তোমালোক সন্তানসকলে এতিয়া নিজৰ ভেটি শক্তিশালী কৰি আছা। শক্তি কিহৰ আধাৰত আহে? উত্তৰ, পবিত্ৰতাৰ আধাৰত। আত্মা যিমানেই পবিত্ৰ অৰ্থাৎ বিশুদ্ধ সোণ হয়, সিমানেই শক্তি আহে। বাবাই এতিয়া স্বৰাজ্যৰ ভেটি ইমান শক্তিশালীকৈ গঢ়ে যে আধা কল্প সেই ভেটি কোনেও লৰাব নোৱাৰে। তোমালোকৰ ৰাজ্য কোনেও কাঢ়ি নিব নোৱাৰে। গীত। ওম নমঃ শিৱায়। ওম শান্তি। বাবাই কয়, মোক স্মৰণ কৰা অৰ্থাৎ অশৰীৰী হোৱা অৰ্থাৎ গভীৰ নিস্তব্ধতা। যেনেকৈ মনুষ্যৰ মৃত্যু হয়, তেতিয়া গভীৰ নিস্তব্ধতা হৈ যায়। কয়, এওঁ শৰীৰ শান্ত হৈ গ'ল। শৰীৰ আৰু আত্মা পৃথক হৈ গ'ল, শেষ হৈ গ'ল। ইয়াতো তোমালোক সন্তানসকল যেতিয়া বহা, তেতিয়া ইয়াক গভীৰ নিস্তব্ধতা বুলি কোৱা হয়। জীৱনতে অশৰীৰী হৈ যোৱা, নিজকে আত্মা বুলি বুজা, পিতাক স্মৰণ কৰা। তোমালোকে জানা এয়া সঁচা শান্তি। তেওঁলোকে শান্তিক নাজানে। গভীৰ নিস্তব্ধতাৰ অৰ্থটো নাজানে। গভীৰ নিস্তব্ধতা বুলি কিয় কয়? সোঁৱৰাই দিয়ে, তেওঁ মৰি গ'ল, শান্ত হৈ গ'ল। তোমালোকো মৰি যোৱা, তোমালোকো শান্ত হৈ যোৱা। ডাঙৰ ব্যক্তিসকলে গান্ধীৰ সমাধিত যায়। তাত গৈ ক'ব, গভীৰ নিস্তব্ধতা অৰ্থাৎ শান্তিত বহা। তোমালোকে গম পোৱা যে আমি আত্মা শান্ত স্বৰূপ। জগতে গমেই নাপায়। আমি নিজৰ স্বৰূপত স্থিত হওঁ। আমাৰ স্বধৰ্ম হৈছে শান্তি। আমি আত্মা শান্ত স্বৰূপ। তেওঁলোকে এইটো গমেই নাপায়, সেয়েহে শান্তি বিচাৰে। আত্মাই কয় শান্তি লাগে। আত্মাই নিজৰ স্বধৰ্মক পাহৰি গৈছে। বাস্তৱত আত্মাৰ ধৰ্মই হৈছে শান্তি। তেন্তে আত্মাই কিয় অশান্তি বুলি কয়? অশৰীৰী হৈ বহি যোৱা। তেওঁলোকেতো শাৰীৰিক প্ৰাণায়ামত বহুৱাই দিয়ে, তেতিয়া যেন মৰি যায়। তাক কোৱা হয় কৃত্ৰিম শান্তি। তোমালোক সন্তানসকলেতো গম পোৱা যে আমাৰ স্বধৰ্ম হৈছে শান্তি। তোমালোক আত্মাসকলে স্বৰাজ্য লৈ আছা। আত্মাই সকলো হয়। আত্মা বেৰিষ্টাৰ হয়। আত্মাই কয় মোক ৰাজ্য লাগে। আগতেও ৰাজ্য লৈছিল পিতাৰ পৰা, এতিয়া পুনৰ ল'বলৈ আহিছে। মনুষ্য দেহ অভিমানত থাকে, সেয়েহে দুখত আছে। এতিয়া তোমালোকে বুজি পোৱা যে আমি আত্মা নিজৰ পৰমপিতা পৰমাত্মাৰ পৰা স্বৰাজ্য ল'বলৈ আহিছোঁ। তোমালোক আত্মাসকলক সাম্ৰাজ্য লাগে। এই সময়ত আত্মাই স্বৰাজ্য বিচাৰে বেহদৰ পিতাৰ পৰা। শ্ৰীকৃষ্ণৰতো স্বৰাজ্য আছিল, আকৌ নোহোৱা হৈ গ'ল। এতিয়া পিতা আহি তোমালোক আত্মাসকলক ৰাজ্য দিয়ে। ইয়াক ৰাজযোগ বুলি কোৱা হয়। পৰমপিতা পৰমাত্মাই ৰাজযোগ শিকায়। মনুষ্য দেহ অভিমানী হোৱাৰ কাৰণে মই অমুক বুলি কয়। দেহকেই মই বুলি বুজি লয়। বাস্তৱত মই বুলি আত্মাই কয়। আত্মাই কয় মই এইটো বস্তু উঠাওঁ। মহিলাই ক'ব মই উঠাওঁ। বাস্তৱত আত্মাটো পুৰুষ। মই আত্মা পিতাৰ সন্তান। আত্মাই কয়, বাবা মই আপোনাৰ পৰা স্বৰাজ্য লৈ আছোঁ। আত্মাক স্বৰাজ্য দিয়ে পৰমাত্মাই। ভক্তি আৰু জ্ঞানৰ মাজত চোৱা কিমান পাৰ্থক্য আছে। শিৱৰ মন্দিৰো থাকে। সকলোতকৈ বেছি ঘণ্টাও শিৱৰ মন্দিৰত বাজে। তেওঁক জগাইতো সকলোকে। ৰাতিপুৱা বেন বাদ্য বাজে। ইয়াত পিতাই সন্তানসকলক জগাই দেৱতা কৰি গঢ়ি তোলে। ঘণ্টা আদি বজোৱাৰ কোনো কথাই নাই। পিতাই কয় তোমালোকক স্বৰাজ্য লাগে, গতিকে প্ৰথমে পবিত্ৰ হোৱা। লক্ষ্য উদ্দেশ্য বুদ্ধিত থাকে। বিদ্যাৰ্থীয়ে ক'ব মই এই মেট্ৰিকত উত্তীৰ্ণ হ'লে তাৰ পাছত এইটো কৰিম। সন্ন্যাসীসকলে বিচাৰিব আমি যাতে শান্তি পাওঁ। এটা কাহিনীও আছে নহয়, ৰাণীৰ ডিঙিত হাড়ডাল আছিল।
বাহিৰত বিচাৰি ফুৰিছিল। তেনেকৈ তেওঁলোকেও শান্তি বাহিৰত বিচাৰি ফুৰে। কিন্তু আত্মাটো নিজেই শান্তস্বৰূপ। আত্মাই নিজৰ স্বধৰ্মক পাহৰি নিজকে শৰীৰ বুলি বুজে। পিতাই পুনৰ সোঁৱৰাই দিয়ে যে তোমালোক হৈছে আত্মা। তোমালোক আত্মাই 84 জন্ম ভোগ কৰিছা। এই কথাবোৰ অন্য কোনেও বুজাব নোৱাৰে। পিতাই কয়, তোমালোকে নিজৰ জন্মক নাজানা, মই শুনাওঁ। তোমালোক হৈছা ব্ৰহ্মকুমাৰ কুমাৰী। পিতাইহে বুজাইছে, পবিত্ৰতা অবিহনে জ্ঞানৰ ধাৰণা হ'ব নোৱাৰে। এনেকৈ কয় নহয়, সিংহৰ গাখীৰ ৰাখিবলৈ সোণৰ পাত্ৰ লাগে। গতিকে ইয়াতো সোণৰ পাত্ৰ লাগে। আত্মাই পিতাক স্মৰণ কৰিলে সোণ হৈ যায়। পিতাও প্ৰকৃত সোণ। আত্মাই পিতাক স্মৰণ কৰে, তেতিয়া জ্ঞান আহে। তোমালোক সঁচা সোণ, পবিত্ৰ আছিলা। এই জ্ঞানৰ প্ৰভাৱ কাৰো ওপৰত নপৰে। পিতাই কয়, মই তোমালোক আত্মাসকলক স্বৰাজ্য দিওঁ। এই স্বৰাজ্য তেতিয়াহে পাবা যেতিয়া পুৰণি সৃষ্টিৰ অন্ত আৰু নতুন সৃষ্টিৰ আদি হ'ব। মনুষ্যৰ সীমিত সাম্ৰাজ্য আছে। অসীমৰ বাদশ্বাহী অৰ্থাৎ সাম্ৰাজ্য মনুষ্যই কেতিয়াও নাপায়। বিশ্বৰ মালিক হ'ব নোৱাৰে। তোমালোক হোৱা পিতাৰ দ্বাৰা। ভগৱান পিতাইহে তোমালোকৰ 84 জন্মৰ কথা গম পায়। দেৱতাসকলে নিজৰ জন্মক জানিব নোৱাৰে। যদি জানি যায় তেন্তে দুখী হ'ব। কি চিৰি নামি অৱনমিত হৈ যাম? এনেদৰে ভাবিব। বাদশ্বাহীৰ সুখেই নাইকিয়া হৈ যাব। ইয়াত তোমালোকে গম পোৱা, জানা যে আমি আত্মা। ইয়াত সংশয়ৰ কথা নাই। ইজনে সিজনৰ পৰা শুনি বৃদ্ধি হৈ গৈ থাকে। এয়া দৈবিক ধৰ্মৰ বৃক্ষ স্থাপন হৈ আছে। তোমালোকে বুজিব পাৰা, এওঁ আমাৰ ব্ৰাহ্মণ কুলৰ আহিছে। এওঁ পূৰা ভক্তি কৰিছে, আকৌ পিতাৰ পৰা উত্তৰাধিকাৰ ল'বলৈ আহিছে। জ্ঞান পূৰা হয়, পুনৰ ভক্তি আৰম্ভ হয়। এইটো কোনেও গম নাপায়। ঘৰো নতুন আৰু পুৰণা নহয় জানো? কেঁচা ঘৰৰ আয়ুস নিশ্চয় কম হ'ব। আজিকালি বহুতেই পকী ঘৰ নিৰ্মাণ কৰে, যাতে ভূমিকম্প আদি হ'লেও ঘৰ খহি নপৰে, লোকচান নহয়। বহুত মজবুতকৈ নিৰ্মাণ কৰে। ভেটি বহুত শক্তিশালীকৈ নিৰ্মাণ কৰে। এতিয়া স্বৰাজ্যৰ ভেটি নিৰ্মাণ হৈ আছে। আত্মাই 21 জন্মৰ কাৰণে ৰাজ্য প্ৰাপ্ত কৰে। ইয়াত বাদশ্বাহীটো একো নাই। আজি বাদশ্বাহী আছে, কালিলৈ কোনোবাই পৰাস্ত কৰিলে শেষ। ভেটি কাৰো নাই। মনুষ্যৰো ভেটি নাই। আজি আছে, কালিলৈ মৰি যায়। এতিয়া তোমালোকৰ ভেটি বাবাই বহুত শক্তিশালীকৈ গঢ়ি দিয়ে যে 21 জন্মৰ কাৰণে তোমালোকে ৰাজ্য ভাগ্য প্ৰাপ্ত কৰা। তোমালোকৰ বাদশ্বাহীৰ শক্তিশালী ভেটি নিৰ্মাণ হয়। তোমালোকক কোনো ধৰণৰ ধৰণীৰ ধুমুহাই লৰাব নোৱাৰে। গীতাতো কয়, বাবাই আমাক স্বৰাজ্য দিয়ে, যাক কোনেও কাঢ়ি ল'ব নোৱাৰে, খহাব নোৱাৰে। এনেকুৱা বাদশ্বাহী দিয়ে যে অলপমানো দুখৰ কথা নাথাকে। আত্মা কিমান আনন্দিত হ'ব লাগে। নিশ্চয়তো আছে, নহয় জানো? নিশ্চয় যদি নাই, তেন্তে তেওঁলোক স্বৰ্গলৈ যোৱাৰ যোগ্য নহয়। ইমান অনেক ব্ৰহ্মা কুমাৰ কুমাৰী বৃদ্ধি হৈ গৈ থাকে। তোমালোকে জানা, জ্ঞানৰ সাগৰ পতিত পাৱনে আমাক পঢ়াই ৰাজযোগ শিকাই আছে। তেওঁলোকে আকৌ কয়, কৃষ্ণই ৰাজযোগ শিকালে। এইটো কেনেকৈ বুজিব যে শিৱ বাবা মনুষ্য শৰীৰত আহি শিকালে? ভাৰতেই পবিত্ৰ আছিল, এতিয়া অপবিত্ৰ পতিত। দেৱতাসকলৰ আগত গৈ তেওঁলোকৰ মহিমা গায়। শিৱৰ আগত কেতিয়াও এনেকৈ নাগায়, তুমি সৰ্বগুণ সম্পন্ন, কুলকলা সম্পূৰ্ণ হোৱা। শিৱৰ মহিমা বেলেগ। তেওঁ জ্ঞানৰ সাগৰ, পতিত পাৱন, সকলোৰে সদ্গতি কৰোঁতা, সকলোৰে জুলুঙা ভৰপূৰ কৰোঁতা ভোলানাথ। এনেহেন পিতাক সকলোৱে পাহৰি গৈছে। পৰম পিতা পৰমাত্মাক আহ্বান জনায় যে আহি দুখ দূৰ কৰক, সুখ দিয়ক। সুখকৰ্তা দুখহৰ্তাটো এজনেই। তেওঁৰেই শ্ৰেষ্ঠ মত। সেয়া হৈছে শ্ৰী শ্ৰী ভগৱানৰ মত, যাৰ দ্বাৰা তোমালোক সন্তান সকলো শ্ৰেষ্ঠ হোৱা।
চৰকাৰেও কয় যে ভ্ৰষ্টাচাৰী জগত, এতিয়া কোনে শ্ৰেষ্ঠ কৰি তুলিব গমেই পোৱা নাযায়। এনেকৈ ভাবে যে সাধুসকলে কৰিব, কিন্তু তেওঁলোকেতো শ্ৰেষ্ঠ কৰি তুলিব নোৱাৰে। এয়াতো পিতাৰহে কাম নহয় জানো? প্ৰথমে এজন ৰজাৰ হুকুমত চলিছিল। সত্যযুগত তোমালোকৰ মন্ত্ৰী আদি কোনো নাই। সম্ৰাটৰো শক্তি থাকে, মন্ত্ৰীৰ নাম লোৱাই নহয়। তোমালোকে বুজি পোৱা যে আমি বিশ্বৰ মালিক হৈ ৰাজ্য চলাইছিলোঁ। এনেকৈয়ে গৈ চলাব লাগে যেনেকৈ চলাইছিলোঁ। যথাযথ সত্যযুগত লক্ষ্মী নাৰায়ণৰ ৰাজ্য আছিল নহয় জানো? প্ৰত্যেকে নিজৰ নিজৰ ৰাজধানী পাব। কৃষ্ণৰ নিজৰ ৰাজধানী থাকিব, অন্য ৰজাসকলৰো থাকিব নহয় জানো? অতি কমেও 8 গৰাকীতো হ'ব। 8 গৰাকী নে 108 গৰাকী হ'ব, আগলৈ গৈ গম পাই যাবা। এনেকুৱা নহয় যে পাছলৈ যি জ্ঞান দিয়া হ'ব সেয়া এতিয়াই দিম। যিসকল জীয়াই থাকিব তেওঁলোকক পিতাই জ্ঞান দি থাকিব, দিবই লাগে। নাটকত নিৰ্ধাৰিত হৈ আছে, পৰমাত্মাৰ এতিয়া ভূমিকা আছে। এই জ্ঞান দিয়াৰ ভূমিকা এতিয়া নিৰ্ধাৰিত হৈ আছে। পিতাই কয়, আগলৈ গৈ তোমালোকে বহুত বুজিবা। দিনে প্ৰতিদিন বুজাই থাকে। এইটোও গম পোৱা যায় যে আমি তাত ৰাজধানী কেনেকৈ চলাওঁ, স্বয়ম্বৰ কেনেকৈ হয়। তোমালোক ধ্যানত যোৱা, বৈকুণ্ঠলৈ গৈ দেখিবলৈও পোৱা কেনেকৈ তাত সোণৰ মহল হ'ব। সোণেই সোণ থাকে। নিজক পাৰসপুৰীত প্ৰত্যক্ষ কৰা। সোণৰ ইটাৰ ঘৰ নিৰ্মাণ হৈ আছে। এনেকৈ ভাবে যে কেইটিমান ইটা লৈ যাওঁ, আকৌ যেতিয়া নামি আহা তেতিয়া নিজক ইয়াত দেখা পোৱা। মীৰায়ো ধ্যানত নিজকে কৃষ্ণৰ সৈতে ৰাস কৰি থকা দেখিবলৈ পাইছিল। তোমালোক সূক্ষ্ম লোকলৈ যোৱা, তাত হাড় মঙহ নাথাকে, ফৰিষ্টা অৰ্থাৎ পৰি হৈ যায়। ব্ৰহ্মাৰো সূক্ষ্ম শৰীৰ দেখিবলৈ পোৱা যায়, এওঁৱেই ফৰিষ্টা হৈ যায়। তোমালোকে বাগিচা আদি দেখিবলৈ পোৱা, এয়া পিতাই সাক্ষাৎকাৰ কৰায়। তোমালোকে কোৱা বাবাই আমাক সোমৰস পান কৰায়। এতিয়া সূক্ষ্ম লোকততো পান কৰাব নোৱাৰে। ফল ফুল বৈকুণ্ঠত অতি উত্তম হয়, সূক্ষ্ম লোকততো বাগিচা নাথাকে। তোমালোকে কোৱা যে বাগিচালৈ গ'লোঁ, তাত ৰাজকুমাৰ আছিল, সেয়াতো বৈকুণ্ঠ হৈ গ'ল নহয় জানো? বৈকুণ্ঠৰ বৈভৱ ইয়াত পাব নোৱাৰে, তাততো অতি শ্ৰেষ্ঠ বৈভৱ থাকে। পিতাই কয়, মই তোমালোকক বৈকুণ্ঠৰ মালিক কৰি তোলোঁ। ইয়াততো দুখেই দুখ। কোনো এনেকুৱা মনুষ্য নাই যিয়ে এনেকৈ নকয় যে হে ভগৱান, দুখৰ পৰা মুক্ত কৰা। দুখতেই স্মৰণ কৰে। কৃষ্ণৰ পূজাৰীয়ে ক'ব কৃষ্ণ বুলি কোৱা, হনুমানৰ পূজাৰীয়ে হনুমানৰ জয় বুলি ক'ব। ইয়াত পিতাই কয়, নিৰন্তৰ মোক পিতাক স্মৰণ কৰা। এনেকৈ স্মৰণ কৰা যাতে অন্তিম কালত কাৰো স্মৃতি নাহে। কাশীত আত্মঘাতী হৈছিল, তেতিয়া কৰি অহা পাপবোৰৰ এনেকুৱা উপলব্ধি হয় যেন জন্ম জন্মান্তৰৰ শাস্তি ভোগ কৰে, বহুত পাপ কৰিছে। ইয়াক কোৱাই হয় পাপ আত্মাসকলৰ সৃষ্টি। আত্মা পাপী হয়, আত্মাইহে পিতাক আহ্বান জনায়, হে পৰম পিতা পৰমাত্মা, হে পৰমধাম নিবাসী শিৱ বাবা। তেওঁৰ আচল নাম এটাই, তেওঁ হৈছে আত্মাসকলৰ পিতা। ৰুদ্ৰৰ লগত শালগ্ৰাম শব্দটি শোভা নাপায়। শিৱ আৰু শালগ্ৰাম শোভা পায়। শিৱৰ মাটিৰ লিংগ সাজে, গতিকে শালগ্ৰামো সাজে। পতিত পাৱনটো তেওঁৱেই হয় নহয় জানো? ইয়াত যজ্ঞও ৰচনা কৰে, ভাৰত সকলোতকৈ উচ্চ, কিন্তু দেৱতা ধৰ্মক পাহৰি গৈছে। তোমালোকৰ হৈছে আদি সনাতন দেৱী দেৱতা ধৰ্ম, সেইটোতো চলি আহিব লাগে। হিন্দু জানো কোনো ধৰ্ম হয়? দেৱতা ধৰ্মাৱলম্বীসকলেই সতো ৰজু তমুত আহে। যেতিয়া তমুত আহে তেতিয়া নিজক দেৱতা বুলি ক'ব নোৱাৰে। বাস্তৱত হিন্দুটো ধৰ্ম নহয়, গতিকে বুজোৱা হয় যে তোমালোক দেৱী দেৱতা হ'ব পাৰা, আহি বুজা। তেতিয়া কয় সময় ক'ত? পিতাই কয়, মই তোমালোকক নিজৰ কৰি লওঁ শান্তি আৰু সুখৰ উত্তৰাধিকাৰ দিবলৈ। কোনো কোনো পৰিয়াল পৰস্পৰ একত্ৰিত হৈ থাকে, বহুত মৰম চেনেহেৰে চলে, সকলোৰে উপাৰ্জন একত্ৰিত হয়, কোনো হুলস্থুল নহয়। কিন্তু ইয়াকতো স্বৰ্গ বুলি কোৱা নহ'ব নহয় জানো?
সত্যযুগত এখন ঘৰতো বেমাৰ দুখ নাথাকে। নামেই হৈছে স্বৰ্গ। তাত সকলো সুখত থাকে। পিতাৰ পৰা তোমালোকে সৰ্বদা সুখৰ উত্তৰাধিকাৰ ল'বলৈ আহিছা। তোমালোকে জ্ঞান প্ৰাপ্ত কৰিছা। কয়, বাবা আপুনি পতিত পাৱন, আমাকো পাৱন কৰি তোলক। পিতাৰ লগত তোমালোক সন্তান সকলো ঈশ্বৰৰ সহায়কাৰী হোৱা। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আত্মিক সন্তানসকলৰো আত্মিক পিতালৈ সুপ্ৰভাত আৰু নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ। 1 নম্বৰ, স্বৰাজ্য ল'বৰ কাৰণে পবিত্ৰতাৰ ভেটি এতিয়াৰ পৰা শক্তিশালী কৰিব লাগে। যেনেকৈ পিতা পতিত পাৱন হয়, তেনেকৈ পিতাৰ সমান পাৱন হ'ব লাগে। 2 নম্বৰ, নিজৰ শান্ত স্বধৰ্মত স্থিত হৈ থাকিব লাগে। যিমান সম্ভৱ দেহ অভিমান এৰি দেহী অভিমানী হৈ থাকিব লাগে। গভীৰ নিস্তব্ধতা অৰ্থাৎ ডেড চাইলেন্স অৰ্থাৎ অশৰীৰী হৈ থকাৰ অভ্যাস কৰিব লাগে। আজিৰ বৰদান, নিজৰ অনাদি আদি স্বৰূপৰ স্মৃতিৰে বন্ধনমুক্ত হওঁতা আৰু কৰি তোলোতা জীৱন্তে মৃত হোৱা। ভাৱাৰ্থ, যেনেকৈ পিতাই ঋণত লয় বন্ধনত নাহে, তেনেকৈ তোমালোক জীৱন্তে মৃত জন্মধাৰী সন্তানসকলে শৰীৰৰ সংস্কাৰৰ স্বভাৱৰ বন্ধনৰ পৰা মুক্ত হোৱা। যেতিয়া বিচৰা যেনেকৈ বিচৰা তেনেকুৱা সংস্কাৰ গঢ়ি তোলা। যেনেকৈ পিতা বন্ধনমুক্ত তেনেকৈ বন্ধনমুক্ত হোৱা। মূল ধামৰ স্থিতিত স্থিত হৈ পুনৰ তললৈ আহা। নিজৰ অনাদি আদি স্বৰূপৰ স্মৃতিত থাকা। অৱতৰিত হোৱা আত্মা বুলি বুজি কৰ্ম কৰা, তেতিয়া আনেও তোমালোকক অনুসৰণ কৰিব। শ্লোগান, স্মৃতিৰ বৃত্তিৰে বায়ুমণ্ডলক শক্তিশালী কৰি তোলা। এয়াই মনৰ সেৱা। ওম শান্তি।